আমাৰ ঘৰৰ মানে মোৰ বাই কেকা আমাৰ ঘৰৰ পৰিয়ালটো আৰু মোৰ মানুহজনৰ পৰিয়ালটো মিলি সকলোৱে মিলি আজি ভাত এসাঁজ খাওঁ বুলি ভাবিছোঁ। আজিৰ দিনটো আমি তেনেকেই পাৰ কৰিম বুলি ভাবিছোঁ আৰু চাই থাকিব কি কৰি আছোঁ আমি। আহকচোন চাওঁ মই কি বনাইছোঁ। এয়া ছাগলী মাংস বনাই আছোঁ আৰু এইফালে আলু ৰঙালাও কাটি থৈছোঁ আৰু এইখিনি হ'ল লোকেল কুকুৰা আৰু দাইল বনাম আৰু চালাড। এতিয়া কামবোৰ কৰি আছোঁ আৰু লাহে ধীৰে আৰু অকলে এতিয়া মই মাংসখিনি বনাই উঠিলোঁ আৰু এতিয়া কুকুৰাখিনি আছে সেইখিনিও বনাম আৰু এতিয়া চাহ একাপ খাই লওঁ, তাৰপিছত বাকীকেইটা লাহে ধীৰে কৰি থাকোঁ। আৰু আপোনালোকৰ ঈদ কেনেকুৱা গ'ল? আমাৰতো আৰু পুৰা ব্যস্তৰ মাজেৰে পাৰ হৈছে আৰু গোটেইখিনি একেলগে ভাত এসাঁজ খালে ভালো লাগে দিয়কচোন। আজি ঈদৰ পিছদিনাখন আৰু মোৰ মানুহজনৰ পৰিয়ালটো আৰু মোৰ ঘৰৰ পৰিয়ালটো একেলগে মিলি পিনে আমি ঈদটো ভালদৰে পাৰ কৰিম বুলি ভাবিছোঁ। ইয়াত মই আদা দি দিছোঁ, এয়া নহৰু দিলোঁ, এয়া নিমখো দি দিছোঁ, ইয়াতে জিৰা দি দিছোঁ, ইয়াত এয়া জলকীয়া গুড়ি দিলোঁ, এয়া ধনিয়া দি দিছোঁ, ইয়াতে চিকেন মছলা দি দিছোঁ, হালধি দিছোঁ, কেঁচা পিঁয়াজ, এইখিনি এতিয়া ভালদৰে মিহলাই ল'ম। ইয়াত দৈ দি দিছোঁ, ইয়াতে মিঠাতেল দিলোঁ, ইয়াত মই ইলাচি দি দিছোঁ, ইয়াত বাটাৰ দিছোঁ, ইয়াত মই পিঁয়াজ দি সেইখিনি এতিয়া ভালদৰে ৰঙা কৰি লওঁ। পিঁয়াজখিনি ৰঙা হৈ গৈছে, এতিয়া মই এইখিনি ইয়াত দি দিম। কিন্তু মই আধা ঘণ্টাৰ কাৰণে এনেকৈ থৈ দিছিলোঁ। আহিলে এতিয়া ভাত বনাই দিব। দাঁত খাবলৈ আহিছোঁ, ভাত বনাবলৈ নাই আহা। তৰকাৰী বনাব পাৰোঁ আৰু এজনী মোৰ যা চালাড বনাব দেই, খাই চাব কেতিয়াবা। এয়া মোৰ কেকা আৰু বৌ আহিলে। আসসালামু আলাইকুম, ঈদ মুবাৰক। আপোনালোকৰ সকলোৰে ভালনে? ঈদৰ শুভেচ্ছা জনালোঁ। হেল্ল' ভাই, ভালে আছা? ইনশাআল্লাহ মই ভালে আছোঁ, আপোনালোকে ভালে আছোঁ? ঈদ মুবাৰক। এয়া দোৱা হৈ গ'ল, আমাৰ এতিয়া খানা চলি আছে। সেইখিনিয়ে মানুহ আৰু এই খালি ভাগিনটো বেলেগ খানা ভাত খাই উঠিলে বহি আছে। ভাতকেইটা খাই ভাল লাগিছিলে। Happy birthday to you. Kamu kan wajib mesti no. Iya, aku nak kan dia. Kasih dia. Kau kaya kan? Kuido. Aku. Mama hari itu kan nanti nama kita semua deh. Mama merah. Dah sebelum saya. Oh, bu, aku nak lihat deh. Kuali. Wah, Yan, Pak. Ada boleh lihat boleh. Itu kan enggak? Oh, bu. Oh, ini boleh. Jangan lupa. Hadir lo kali. হৈ আছে, আমি ইয়াত বহি সকলোৱে মিলি চাহ খাই আছো কেক কটাৰ পিছত। আমি এতিয়া ইয়াত চব চাহ খাই ব্যস্ত হৈ আছো, আপোনালোকে দেখিব পাইছে। আমাৰ টিকিলাই খেলি আছে। মই জাজনী ঘৰলৈ আহিলো।
ইয়াতো আমি মিলি ইয়াত চাহ খাই আছোঁ, ঈদৰ চাহ। খুব ব্যস্ততাৰ মাজৰে গ'ল আজিৰ দিনটো। আলহী আহিলে, আমি গোটেইখিনি মিলি ভাত এসাঁজ খালোঁ। আকৌ বেটি কেক এটা কাটিলোঁ। বেটি কেক এটা মানে ঈদৰ দিনাখন তাইৰ বাৰ্থডে আছিলে, বৌকে ছাৰপ্ৰাইজ দি দিলে তাইক তাৰমানে। আৰু আহোঁতে লৈ আহিছিলে কেক এটা, সেয়া কাটিলোঁ মেলিলোঁ, দেখিলে আপোনালোকে। আৰু জাজনী ঘৰতো গৈ চাহ তাহ খালোঁ। আৰু আজি তেনেকৈ আমি দিনটো পাৰ কৰিলোঁ। নেক্সট মৰ্ণিঙত এওঁৰ লগৰ ল'ৰা এটা ঘৰলৈ যাম। ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। কালি নেক্সট মৰ্ণিঙত আকৌ লগ পাম।